এজন পাপুদাৰ লগত আপোনালোকে মই দুআষাৰ সুধিছোঁ কৈ দিব। ইয়াত গামোচা মানে কিমান দামত ক্ৰয় কৰিব পৰা হয় আপুনি দুআষাৰ ক'ব নেকি? ইয়াত আমাৰ নৰ্মেলি গামোচা 250 টকা আৰু যিবোৰ দৰাব নহয় যোনে যেনেকৈ অৰ্ডাৰ দিয়ে অৰ্ডাৰ অনুযায়ী দামটো কৰা হয়। যাৰ যেনেকুৱা পচন্দ দামটো লোৱা। এই গাইজ ৱেলকাম টু মাই লিলি ভাই চেনেল। মই এতিয়া গৈ আছোঁ উইভিং তাঁতৰ শাল। এতিয়া আপোনালোকে চাই ল'ব আৰু তাঁতৰ শালৰ বিষয়ে কিবা কিবি ক'ম আৰু ঘৰত যদি কোনোবা শিপিনী বহি আছে চ' ইয়াতে আহি পিনে তাঁত ব'ব পাৰে। মই কণ্টেক্ট নাম্বাৰ দিম আৰু ইয়াৰ বস্তু চব মানে আপোনালোকক বুজাই দিম। ব'লক তাতে দেখাম ভালকৈ। ফাইনেলি আহি পাইছোঁ। ইয়াত দেখিলোঁ আছে উন্নয়ন বয়ন শিল্প তেলীয়াপথাৰ গাঁও জিলা ডিব্ৰুগড় অসম। ব'লক ভিতৰলৈ যাওঁ। এইখন ইয়াতে আছে, এইখনেই তাঁতৰ শাল আমাৰ গাঁও। ব'লক ভিতৰত গৈ দেখাওঁ। দেখিলোঁ আছে আমি আহি ফাইনেলি পাই গ'লোঁ এইখনে তাঁতৰ শাল। ভিতৰত গৈ দেখাম ব'লক। এইদিন যিহেতু খেতি ছিজন, ওচৰৰ শিপিনীবিলাক মানে তাতে ধান কাটিবলৈ গৈছে। চ' মই যি গৰাকী আছে সেই গৰাকীয়ে দেখাবলৈ অলপ চেষ্টা কৰিম। এইপিনে শিপিনীসকলে তাত বৈ আছে। দেখিলোঁ আছে কেনেকৈ বৈ আছে তাত। আজি মোৰ দিনটো বৰ ভাল নহয়, মানে যিহেতু খেতি ছিজনত আহিল যে শিপিনীসকল মানে ধান কাটিব গ'ল। আপোনালোকক দেখাই দিছোঁ এখন কিহৰ গামোচা। পাপুদা এখন কিহৰ মানে কি সূতাৰ গামোচা হয়? কি সূতা? টচ সূতাৰ গামোচা এখন দেখিলোঁ আছে। ফুলবিলাক দেখাই দিছোঁ আপোনালোকক। টচ সূতাৰ গামোচা। আপুনি ক'ৰ পৰা আহিছে? হা গুৱাহাটী। এগৰাকী গুৱাহাটীৰ হয় খুৰী, তাঁত ব'ব আহিছে। দেখিব পাইছে ইয়াত মানে বিভিন্ন জেগাৰ পৰা মানুহ আহে তাঁত ব'বলৈ। ক'ৰ পৰা আহিছে আপুনি? অঁ এগৰাকী দেখিব পাইছে শুৱালকুছিৰ পৰা আহিছে। ইয়াত থাকি লৈছে নহয় জানো? হয় হয়, ইয়াত আপোনালোকে থাকি লওঁ বুলি ক'লেও পাৰিব। কিছুমান কোনোবা যদি শিপিনী আহে থাকি ল'বলৈ ইয়াত ৰুম আছে, থাকি ল'ব পাৰিব। এজন পাপুদাৰ লগত আপোনালোকে মই দুআষাৰ সুধিছোঁ কৈ দিব। ইয়াত গামোচা মানে কিমান দামত ক্ৰয় কৰিব পৰা হয় আপুনি দুআষাৰ ক'ব নেকি? ইয়াত আমাৰ নৰ্মেলি গামোচা 250 টকা। 250 টকা আৰু যিবোৰ দৰাব নহয় যোনে যেনেকৈ অৰ্ডাৰ দিয়ে অৰ্ডাৰ অনুযায়ী দামটো কৰা হয়। যাৰ যেনেকুৱা পচন্দ দামটো লোৱা হয়। মই স্ক্ৰীণত মোৰ নাম্বাৰ আৰু এই পাপুদাৰ নাম্বাৰ দি দিম। আপোনালোকে যদি গামোচা ক্ৰয় কৰিব মন যায় তেতিয়া ক্ৰয় কৰিব পাৰে ইয়াৰ পৰা গামোচা। আৰু ইয়াত বিভিন্ন জেগাৰ পৰা মানুহ আহে নহয়। হয় হয় হয়, যদি কিছুমান যদি শিপিনী ঘৰতে বহি আছে ইয়াত আহি পিনে মানে তাত ব'ব পাৰে আৰু ন। ইয়াত থকা কৰিব পাৰে, থকা ব্যৱস্থা আছে। হয় হয়, দাম আজি বিশেষ মানুহ তাত পোৱা মানুহ নাই, আপোনালোকে দেখিবলৈ পাইছে। আজি দিনটো মোৰ বৰ ভাল নহয়। নেক্সট টাইম যদি ব্লগত আহোঁ মই তেতিয়া ভালকৈ দেখাম আৰু। চ' গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আপোনালোকক ভালকৈ এবাৰ দেখাই দিছোঁ উইভিংখন। মানে আজি বুলি নহয়, যিহেতু এইকেইদিন খেতি ছিজন, দাৱনীসকলে মানে ওচৰৰ দাৱনীসকলে ঘৰৰ ধান কাটিব গৈছে। সেইকাৰণে মানে ইয়াত আহিব পৰা অৱস্থাত নাই। তো দূৰৰ পৰা অহাসকলৰ লগতে এনেই অলপ দেখালোঁ আৰু। নেক্সট ব্লগত মই ভালকৈ যদি পাৰোঁ তেতিয়া দেখাম। যদি কিবা ভুল হৈছে বেয়া চেয়া নাপাব। ঠিক আছে দিয়ক, বাই বাই।
চ' গাইজ কালি উইভিঙৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি মই পাৰোঁ যিহেতু নেক্সট ভ্লগত ভালকৈ দেখাম আপোনালোকক কালি মানে সময়ৰ যিহেতু টানি মই ভালকৈ দেখাব নোৱাৰিলোঁ ত' মোৰ এইটো ইউটিউব চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব সুজিত কুমাৰ গগৈ ইয়াত মই দি দিছোঁ স্ক্ৰীণত তাৰপৰা আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰি থ'ব মিষ্টাৰ সুজিত আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ মই বলক গাইজ মই এখন জানমণিখন মই মডিফাই দি আছোঁ আপোনালোকে কোনোবাই যদি দেখিছে কমেণ্টত জনাব মই চলাই থকা এইকেইদিন মানে চলাই আছোঁ পূৰা একদম বনাই থেংক ইউ চ' আপোনালোকে থেংক ইউ সুধি থাকিলে এখন আছিলে ইগনিটৰ বাইক কি বনাই দিছোঁ চবেই আলু মানে ইয়াৰ অলপ কিবা কিবি চেঞ্জ হ'ব মই কৰিম ইয়াৰ চাইলেঞ্চাৰডাল কাট খাব এইখিনিত তাৰপৰা এইডোখৰ কাট খাব বেক চাইডডোখৰ তাৰপৰা মদগাই খাব হেণ্ডেলডাল এডভেঞ্চাৰো লাগিব ফুল্লি মই আপোনালোকক দেখাম বনাই শেষ হোৱাৰ পিছত দেখোন গাইজ মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লিলিমাই ব্লগছটো তেতিয়া নতুন ধামাকা ভিডিঅ' পাব আৰু এই আমাৰ ডাঙৰ বৌ সোণালী বৌ ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দিয়ক মই এতিয়া বৰ্তমান আছোঁ দোকানত কিবা কিবি খাব নেকি আপোনালোকে